অসমবাসীৰ বাবে আন এক গুৰুত্বপূৰ্ণ খবৰ। অসমৰ শ্ৰমিকলৈ সহায়ৰ হাত বলিউডৰ অভিনেতা সোনু সুদৰ। মুম্বাইৰ পৰা বিমানেৰে অসমলৈ প্ৰেৰণ কৰিলে 180গৰাকীকৈ প্ৰব্ৰজিত শ্ৰমিকক। এয়াৰ এছিয়াৰ বিমানেৰে শিলচৰ বিমানবন্দৰত উপস্থিত হয় এই বিশেষ বিমানখন। উল্লেখ্য যে তলাবন্ধৰ বাবে মহাৰাষ্ট্ৰৰ বিভিন্ন জিলাত আবদ্ধ হৈ আছিল অসমৰ এইসকল শ্ৰমিক। অভিনেতাজনৰ এনে মহানুভৱতাৰ বাবে এতিয়া কৃতজ্ঞতা জনাইছে শ্ৰমিকসকলে। উল্লেখ্য যে দেশৰ হেজাৰ হেজাৰ শ্ৰমিকক স্বগৃহলৈ উভতি যোৱাত সহায় কৰি আহিছে অভিনেতা সোনু সুদে, যাৰ বাবে দেশ বিদেশত প্ৰশংসিত হৈছে অভিনেতাজন। নিউজ ডেস্ক ৰিপোৰ্ট, নিউজ 8 নৰ্থ ইষ্ট।